মৰ্নিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ৰুবুৰী ব্লগ। আজি ৰাতিপুৱা গা পা ধুই চাহ তাহ খালোঁ। এতিয়া টিকলি বোলে বল খেলিব আৰু গাড়ী চলাব বাহিৰত, তো তাকে দেখাওঁ আপোনালোকক। যোৱা এইফালে তুমি যোৱা, আৰু এইফালে হেৰি ধুনীয়া থাকিব। ধুন ইফালে যোৱা, বায়ে বল দিব। এইফালে খুৰাকৰ লগত গাড়ী চলাইছোঁ। ভৰিয়ে দিছে ঠেলা মাৰি। আহা গাড়ী চলাম, আহা আহা। গাড়ীখন চলাবলৈ ইমান চেষ্টা কৰি আছে, চলাবই পৰা নাই ছোৱালীজনী। এইটো চলাই দিয়া। কাউণ্ট কৰিছে নেকি? 1 2 3 1 2 3 4। আকৌ এই টেবুলখনত উঠাই দিয়া। এইটো জেগাত ঠেক হৈছে বাৰু, চলাবলৈ দি থৈছে। এই বাওঁফালে দিয়া, জেচমিনৰ বাওঁফালে দিয়া। নাই নমাই দিব লাগে। দেউতাকে কৰিলেহে বাৰু। নাই তুমি লৈ থাকিব লাগিব। অঁ তাই এনেকৈ কৰিব। ৱাও পাৰিছা দেখোন ধুনু। ৱাও, মানে চাউণ্ডটো আহিব লাগে তাই। হেল্ল' ফ্ৰেণ্ডছ, আজি দুপৰীয়া সাজৰ চব্জি কাটি আছোঁ মই। মূলা আলু এনেকৈ মিক্স এখন চব্জি হ'ব, আৰু এইফালে বেঙেনা ফ্ৰাই, আৰু এইফালে এই কি কয় মূলা পাতখিনি শুকানকৈ ভাজিম। তাৰপিছত এইখিনি আজি মানে শনিবাৰ নিৰামিষ খাওঁ, আৰু মায়ে ৰান্ধিব। মাহঁতক বহুত দিন খোৱাই নাই, তো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব। অঁ কাটি লোৱা বিলাহী এটা মায়ে দি দিছে লগতে। এই জাহাজী কল লাগি আছে ইয়াতে। ঘৰৰ অকল খাবলৈ পূৰা মজা হ'ব ন জেচমি? এইজনী মোৰ দাদা ছোৱালী মোৰ লগত আহিলে, তাই পূৰা মোক হেল্প কৰি আছে। আঞ্জা হৈছে, এতিয়া নমাবলৈ ধনিয়া পাত দিলেই হ'ল আৰু। এইফালে মায়ে এতিয়া বেঙেনা ফ্ৰাইখিনি কৰিব, তাৰপিছত ভাজিখিনি বনাব। তেল গৰম হ'ল, মায়ে বেঙেনা দি আছে। মায়ে এতিয়া শাকখিনি ভাজিব লৈছে। তেলত নহৰু দিব, তেলত নহৰু দি পেলাই ভাজিব। এনেকৈ নহৰু দিলে ভালেই লাগে, খাবলৈ টেষ্টি হয়। আমাৰ জলকীয়া এটা ফালি দিব নি? জলকীয়া এটা দিব লাগে। অঁ হ'ব। ইমান পিছত এয়া মায়ে বনোৱা আজি মূলা চব্জি, মূলা ভাজি আৰু বেঙেনা ফ্ৰাই ৰেডি হ'ল। খাওঁ, খাই পেলাই কেনেকুৱা লাগিছে। মা মূলা চব্জিখিনি সঁচাকৈ বহুত ধুনীয়া। মায়ে মানে মাছ নিদিলেও ইমান ধুনীয়াকৈ বনাব পাৰে, ইমান টেষ্টিকৈ। মায়ে ইমান ধুনীয়াকৈ টেষ্টিকৈ বনাই নহয়। আমি মাছ দি পেলাই যেনেকুৱা টেষ্টি হয়, মাছ নিদিয়াকৈ এনেকৈ টেষ্টিকৈ বনায়। অকল মেথি গুটি দিছে আৰু তেল মাৰিছে, লগতে বিলাহী এটা দি দিছে, আৰু খাবলৈ বহুত সোৱাদ হৈছে, টেষ্টি হৈছে। আজি ভাতখিনি খাই লওঁ, আগলৈ ভিডিঅ'টো চাই থাকিব আপোনালোকে। আমাৰ এই ঘৰৰ ওচৰতে এখন চিলড্ৰেন পাৰ্ক আছে, তো এতিয়া বন্ধই হ'ল নেকি নাজানো, অকণমান দেৰিও হ'ল আহোঁতে। এতিয়া চিলড্ৰেন পাৰ্কলৈ আহি আছোঁ।
এই অকণ খেলিব পাৰিব বুলি লৈ আহিছোঁ হেনো তোমাৰ লাকত আছে যদি আমি সোমাব পাৰিম আৰু ন আমি খেলিব পাৰিম আৰু বাৰিষা বতৰ যে পাৰ্কখন কেনেকুৱা হৈছে গোটেই জংঘল লেতেৰা হৈ আছে অকলে ভয় কৰে টিকলু মাইনাজনী আহিছোঁ ধুনু পেটু 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 ওলাইছে পেটু ওলাইছে বা বা এতিয়া অকলে উঠিব ভয় কৰে তাই বাঘৰ লগত উঠিছে বাবা হ'ব হ'বনে মা হ'ব দিয়া আগতে এই পাৰ্কখন বৰ ধুনীয়া আছিলে আজিকালি ইমান বেয়া হৈ গ'ল মানে বাৰিষা যে পুৰা জংঘল গছ গছনিবোৰ ডাঙৰ ডাঙৰ হৈছে ডাল চালবোৰ কাটি দিব লাগে কটা নাই একেবাৰে আন্ধাৰ হৈ গ'ল বেয়া হৈ গ'ল আৰু খেলা বস্তুবোৰ প্ৰায় বেয়া হৈছে জোলনা চোলনাবোৰ সেইবোৰ এইয়া চিপছৰ পাৰ্টি হৈ আছে চলি আছে এইফালে আইতাক এইফালে নাতিনীয়েক গোটেইখন পাৰ্কলৈ বুলি লৈ গৈছিলোঁ তাইক আজি উলিয়াই তাত একেবাৰে ইমান আন্ধাৰো হ'ল লাইট নাই আমাৰ যোৱাও দেৰি হ'ল ভালকৈ খেলিবই নাপালে জোলনাত অলপ উঠিলে আৰু তাই গুচি আহিব লগা হ'ল তো মহৰ উৎপাত মহো বহুত ওলালে সেইকাৰণে গুচি আহিলোঁ জল্দি আন্ধাৰ হ'ল তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আজিলৈ আৰু বাই বাই দিয়া বাই বাই চুম দিয়া আকৌ চুম এটা দি দিম দিয়া